এতিয়া ইয়াত কৈছে অমিলটো বাছি উলিয়াওক এতিয়া ইয়াত চাম যে 4 লগত 5 যোগ কৰিলে কি হ'ব 9 হ'ব আৰু 9 লগত কিমান যোগ কৰিলে 4 যোগ কৰিলে 13 হ'ব মানে কমি আহিছে 13 লগত 3 যোগ কৰিলে কি হ'ব 16 এতিয়া 16 লগত কি যোগ কৰিব লাগিব যেহেতু 5 হৈছে 4 হৈছে 3 হৈছে মানে ক্ৰমান্বয়ে কমি ইয়াত 2 যোগ কৰিলে কিমান হ'ব লাগিছিলে 18 হ'ব লাগিছিলে অমিলটো কোনটো আছে 25টো তেতিয়াহ'লে অমিলটো হ'ব 25টো তাৰপাছত খটো কৈছে 2 6 9 10 আৰু 12 আছে এটা অমিলটো বাছি উলিয়াব এইকেইটা গোটেইকেইটা চোৱা 2 6 10 আৰু 12 এইকেইটা গোটেইকেইটা যুগ্ম সংখ্যা আৰু 9টো এটা অযুগ্ম সংখ্যা তেতিয়াহ'লে অমিলটো হ'ব 9টো তাৰপাছত চোৱা সংখ্যাবোৰ কি ক্ৰমত আছে সেইটো চাই খালী ঠাই পূৰ কৰা এতিয়া কি ক্ৰমত আছে এতিয়া আছে 789 678 567 ইয়াত এনেকৈ দিছে যে 7টো প্ৰথম লিখিছে 7 8 9 তাত 7ৰ পাছৰ সংখ্যাটো হৈছে সৰু সংখ্যাটো হৈছে 6 6 পাছত কি আছে 6 7 8 তাৰপিছত 6 সৰু সংখ্যাটো 5 আছে 5ৰ পিছতহে 5 6 7 ঠিক তেনেদৰে 5ৰ সৰু সংখ্যাটো কি হ'ব 4 তাৰ পাছৰ দুটা হ'ব 4 5 6 এইটোৱে হ'ব ইয়াৰ উত্তৰ তাৰপিছতো চোৱা 7 আছে 14 আছে আৰু খালী ঠাই কিবা আছে আৰু 28 আৰু 35 মানে এই গোটেইকেইটা হ'ল 7ৰ গুণিত মানে 7 গুণ 7 7 গুণ 14 7 3 গুণ কি হ'ব 21 আৰু 7 4 গুণ 28 7 5 গুণ 35 হ'ব ইয়াত 6 নম্বৰ প্ৰশ্নটো দিছে 100 200ৰ মাজত তিনিটা বেলেগ বেলেগ অংকৰে লিখিব পৰা আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ সংখ্যা দুটা কি তেতিয়াহ'লে 100 আৰু 200ৰ মাজত লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হ'ব 102 কাৰণ কৈছে এইকেইটা গোটেইকেইটা বেলেগ অংক হ'ব লাগিব বুলি কৈছে 1টো 0টো আৰু 2 এই গোটেইকেইটা বেলেগ বেলেগ অংক তেতিয়াহ'লে আটাইতকৈ সৰু সংখ্যাটো হ'ল 102 ঠিক তেনেদৰে বেলেগ বেলেগ অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 100 আৰু 200ৰ মাজত 198 মানে 198 গোটেইকেইটা অংক বেলেগ বেলেগ তেতিয়া আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 198 ইয়াতকৈ আৰু ডাঙৰ সংখ্যা লিখিব নোৱাৰে তাৰপিছতে চোৱা 1 পোণ তামোলৰ দাম যদি 40 টকা হয় তেনেহ'লে 9 পোণ তামোলৰ দাম কিমান হ'ব 1 পোণত যদি 40 টকা হয় 9 পোণৰ দাম উলিয়াবলৈ 9য়ে 40ৰ লগত পূৰণ কৰিব লাগিব 9 0 0 4 9 36 তেতিয়াহ'লে 9 পোণৰ দাম হ'ব 360 টকা ঠিক তেনেদৰে এযোৰ কণীৰ দাম 8 টকা তেতিয়াহ'লে 18টা কণীৰ দাম কিমান হ'ব এযোৰ কণীৰ দাম মানে দুটা কণীৰ দাম এযোৰত দুটা নাথাকে জানো তেতিয়াহ'লে দুটা কণীৰ দাম 8 টকা তেতিয়াহ'লে এটা কণীৰ দাম এটা কণীৰ দাম হ'ব এই 8টোক যদি আমি এই 2য়ে হৰণ কৰি দিওঁ তেতিয়াহ'লে এটা কণীৰ দাম ওলাব তেতিয়াহ'লে 2য়ে 8ক কেইবাৰ দিব 4 বাৰ তেতিয়াহ'লে এটা কণীৰ দাম ওলালে 4 টকা এতিয়া আমাক কেইটা কণীৰ দাম উলিয়াব কৈছে 18টা কণীৰ দাম এতেকে 18টা কণীৰ দাম হ'ব এটা কণীৰ দাম যদি 4 টকা হয় 18টা কণীৰ দাম উলিয়াবলৈ হ'লে 18টোৰ লগত 4টো পূৰণ কৰিব লাগিব 18 পূৰণ 4 সমান কিমান টকা ওলাব এতিয়া আমি ইয়াতে কৰি দিছোঁ 18ৰ লগত যদি 4 পূৰণ কৰোঁ 4 8 গুণ 32 32ত 2 কৰিলে 3 4 গুণ 4 4 3 7 তেতিয়াহ'লে 72 টকা তেতিয়াহ'লে খালী ঠাইটো হ'ব 72 টকা ঠিক তেনেদৰে 9 নম্বৰটো কৈছে দুটা 500 মিলিলিটাৰ পাত্ৰৰে 7 বাৰ পানী নিলে কিমান পানী আনিব পৰা যাব এটা পাত্ৰত থাকে 500 মিলিলিটাৰ তেতিয়াহ'লে দুটা পাত্ৰত থাকিব 1000 মিলিলিটাৰ 1000 মিলিলিটাৰ মানে 1 লিটাৰ 1000 মিলিলিটাৰে হয় 1 লিটাৰ তেতিয়াহ'লে এবাৰত 1000 মিলিলিটাৰ নিয়ে বা 1 লিটাৰ নিয়ে তেতিয়াহ'লে 7 বাৰ নিলে 7 পূৰণ 1 লিটাৰ সমান 7 লিটাৰ পানী নিব তেতিয়াহ'লে খালী ঠাইত হ'ব 7 তাৰপাছতো কৈছে দুটা সংখ্যাৰ যোগফল ইমান এটা সংখ্যা ইমান হ'লে আনটো সংখ্যা কিমান হ'ব এতিয়া এনেকৈ লিখি ল'বা যে দুটা সংখ্যাৰ যোগফল ইমান দিছে এটা সংখ্যা ইমান দিছে তেতিয়াহ'লে আনটো সংখ্যা উলিয়াবলৈ হ'লে আনটো সংখ্যা উলিয়াবলৈ হ'লে এই যোগফলটোৰ পৰা যিটো সংখ্যা দিয়া আছে সেই সংখ্যাটো কি কৰিব লাগিব বিয়োগ কৰিব লাগিব তেতিয়াহ'লে 140 বিয়োগ 97 তেতিয়াহ'লে আমি ইয়াত বিয়োগ কৰিম 3
হ'ব 43 কিমান হ'ব 43 তেতিয়াহ'লে খালী ঘৰটো হ'ব 43 তেতিয়াহ'লে আনটো সংখ্যা কিমান পালোঁ 43 তাৰপাছত 11 নম্বৰটো কি কৈছে খালী ঘৰকেইটা উপযুক্ত সংখ্যা বহুৱা মানে 100 পৰা 25 বিয়োগ কৰিছে বিয়োগ চিন দিছে না 100 পৰা 25 বিয়োগ কৰিলে কিমান হ'ব ইয়াত বহাব কৈছে 100 পৰা 77 বিয়োগ কৰিলে কিমান হ'ব ইয়াত বহাব কৈছে আৰু 100 পৰা 83 বিয়োগ কৰিলে কিমান হ'ব ঠিক তেনেদৰে আৰু 99 বিয়োগ কৰিলে কিমান হ'ব ইয়াত বহাব কৈছে এতিয়া 100 পৰা যদি 25 বিয়োগ কৰে তেতিয়া হ'ব 72 100 পৰা 77 বিয়োগ কৰিলে হ'ব 23 100 পৰা 83 বিয়োগ কৰিলে হ'ব 17 আৰু 100 পৰা 99 বিয়োগ কৰিলে থাকিব 1 এইটোৱে হ'ল ইয়াৰ উত্তৰ তেতিয়া 12 নম্বৰটো কৈছে 1 ৰিম কাগজৰ দাম 94 টকা হ'লে আধা ৰিম কাগজৰ দাম কিমান হ'ব 1 ৰিমত যদি 94 টকা হয় আধা ৰিম উলিয়াবলৈ হ'লে এই 1 ৰিমক 2 ৰে হৰণ কৰিব লাগিব 2 ৰে হৰণ কৰিলে হ'ব 2 4 গুণ 8 9 বা 8 কৰিলে 1 4 টো নেমিৰিব 2 7 গুণ 14 ভাগ হৈ গ'ল 0 হৈ গ'ল তেতিয়াহ'লে আধা ৰিমৰ দাম ওলালে 47 টকা এইটোৱে হ'ল ইয়াৰ উত্তৰ তাৰপাছতো এখন গাড়ীয়ে ঘণ্টাত 60 কিলোমিটাৰ যায় গাড়ীখনে 360 কিলোমিটাৰ যাবলৈ কিমান সময় ল'ব তেতিয়াহ'লে এই 60টোৱে যদি আমি 360 কিলোমিটাৰ হৰণ কৰি দিওঁ কিমান ঘণ্টা লাগিব ওলাব এতিয়া চোৱা 360ক যদি আমি 60 হৰণ কৰোঁ যাব 6 গুণ 36 তেতিয়াহ'লে কেইবাৰ যাব 6 বাৰ যাব 60 6 গুণ হ'ব 360 তেতিয়া ভাগ 1 থাকিব 6 বাৰ তেতিয়াহ'লে ঘণ্টা লাগিব 6 ঘণ্টা এইটোৱে হ'ল ইয়াৰ উত্তৰ 14 নম্বৰটো কৈছে যে এটা 6 মহলীয়া ঘৰ প্ৰতি মহলাত 4 ঘৰকৈ মানুহ আছে প্ৰতি ঘৰ মানুহৰ 5টাকৈ কোঠা আছে ঘৰটোত মুঠতে কিমানটা কোঠা আছে সুধিছে এতিয়া আমি এনেকৈ কৈ ল'ব পাৰিম যে 6 মহলীয়া ঘৰটোত প্ৰতিটো মহলাত মানুহৰ ঘৰ আছে 4 ঘৰকৈ তেতিয়াহ'লে 6 মহলাত থাকিব মানুহৰ ঘৰ কিমান 4 ঘৰকৈ তেনেকৈ লিখিম যে প্ৰতিটো মহলাত ঘৰ আছে কেইটা 4টা তেতিয়াহ'লে কেইটা মহল আছে 6টা মহল এতেকে 6টা মহলাত ঘৰ থাকিব 6টা মহলাত ঘৰ উলিয়াবলৈ হ'লে 4ৰ লগত 6টো পূৰণ কৰিব লাগিব তেতিয়া কেইটা মানুহৰ ঘৰ আছে ওলাব তেতিয়াহ'লে 4 6 গুণ 24 তেতিয়াহ'লে মানুহৰ ঘৰ আছে 24 ঘৰ এতিয়া চোৱা তাৰ পাছতো কি হৈছে প্ৰতি ঘৰ মানুহৰ 5টাকৈ কোঠা আছে প্ৰতি ঘৰ মানুহত কেইটা কৈছে 5টাকৈ কোঠা আছে ঘৰটোত মুঠতে কিমানটা কোঠা আছে সুধিছে এতিয়া এঘৰত আছে 5টাকৈ কোঠা তেতিয়াহ'লে 24 ঘৰত থাকিব 24ৰ লগত যদি আমি 5টো পূৰণ কৰি দিওঁ কিমানটা কোঠা আছে ওলাব এতিয়া আমি এনেকৈ লিখিম যে প্ৰতি ঘৰ মানুহৰ কোঠা আছে 5টা এতেকে 24 ঘৰ মানুহৰ কোঠা থাকিব 24 পূৰণ কি হ'ব 5 তেতিয়াহ'লে কিমানটা থাকিব ওলাব 24ক যদি 5ৰে পূৰণ কৰোঁ 4 5 গুণ 20 20 শূন্য কৰিলে 2 5 গুণ 10 10 2 12 তেতিয়াহ'লে কেইটা কোঠা থাকিব 120টা এতিয়া খালী ঘৰত থাকিব 120 15 নম্বৰটো কৈছে তোমাৰ হাতত 40টা মাৰ্বল আছিল তোমাৰ লগৰ 8জনক সমানে ভগাই দিলা গাই প্ৰতি কেইটাকৈ মাৰ্বল পাব সুধিছে এতিয়া যদি আমি 40ক যদি 8জন লোকে হৰণ কৰি দিওঁ তেতিয়াহ'লে প্ৰতিজনে কেইটাকৈ পাব ওলাব এতিয়া যদি আমি 40ক 8ৰে হৰণ কৰোঁ যাব 8 5 গুণ 40 ভাগ 1 থাকিলে 0 তেতিয়াহ'লে ভাগফল ওলালে 5 আৰু প্ৰত্যেকজন বন্ধুৱে পাব 5টাকৈ মাৰ্বল এইটোৱে হ'ল ইয়াৰ উত্তৰ 16 নম্বৰটো কৈছে 17ৰ ভাগৰ পূৰণ নেওতাখন মুখস্থ লিখা আৰু এই পূৰণ নেওতাখন মই ইয়াত লিখি দিম তোমালোকে চাই লিখি ল'বা